মই বাই কৰা ভেলুটো হৈছে অলমষ্ট 18 টকাত মই বাই কৰিছিলোঁ এটা লটত আপোনালোকৰ যিহেতু 75টা কোৱাণ্টিটি থাকে আৰু তাতে বাই ভেলু মোৰ আছিলে টোটেল কেপিটেল ইউজ 1346 টকা আপোনালোকে ইয়াতে দেখা পাইছে আৰু মই সেই এটা লট মই চেল কৰিছিলোঁ 17 টকাত কিনি পেলি মই 34 টকাত বেচিছিলোঁ আৰু তাতে মোৰ চেল ভেলু 2553 টকা ইয়াতে মোৰ প্ৰফিট হৈছিলে আপোনালোকৰ 1207 টকা এইটো মোৰ প্ৰথম পজিশ্যনটো আছিলে আজি মিড কেপ নিফটিত এক্সপায়াৰি ট্ৰেড কৰিছিলোঁ আজি তাৰপিছত মই বেংকেছত এটা পজিশ্যন লৈছিলোঁ বেংকেছত লোৱাটোৰ আৰু আপোনাৰ 504 টকা প্ৰফিট হৈছিলে আৰু ডিটেইলছটো মই আপোনালোকক দেখাই দিছোঁ এইটো ইয়াতে দেখা পাইছে মই বাই কৰিছিলোঁ এটা লটেই বাই কৰিছিলোঁ 26 টকাত বাই কৰিছিলোঁ 400 টকা কেপিটেল ইউজ কৰি আৰু চেল কৰিছিলোঁ 26 টকাত কিনি পেলাই মই 60 টকাত চেল কৰিছিলোঁ আৰু তাতে মোৰ প্ৰফিট হৈছিলে 504 টকা এইটো দেখা পাইছে ইয়াতে যিসকলে ষ্টক মাৰ্কেটত কাম কৰে সেইসকলে চাগে বুজি পাইছে আৰু যিসকলে নতুন হয় সেইসকলে লাহে লাহে বুজি পাব এতিয়া মই ভালদৰে গোটেইখিনি বহলাই ক'ব নোৱাৰিম এই ভিডিঅ'টোত যিহেতু নতুনকৈ ইউটিউবত ভিডিঅ' বনাইছোঁ আৰু সদায় কি ট্ৰেড লওঁ মই সেইবিলাক এটা ধুনীয়াকৈ দেখাম বুলি ভাবিছোঁ আজিৰ পৰা তাৰপিছত মই এই দুটা পজিশ্যনত মোৰ লছ হ'ল চাওক মই যোনটো মোৰ কেপিটেল আছিলে 2000 আছিলে মোৰ অপেনিং বেলেঞ্চ সেই 2000ৰ মই বেংকেছত 150টা কোৱাণ্টিটি লৈ লৈছিলোঁ 150টা ফাৰ্ষ্ট কম লৈছিলোঁ তাৰপিছত পাছত এভাৰেজ কৰি গৈ থাকোঁতে মোৰ কোৱাণ্টিটিও বাঢ়ি গ'ল আৰু এফালে কেপিটেলো বাঢ়ি গ'ল আৰু সেইটো মই চেল কৰিব নোৱাৰিলোঁ মই যিটো ভেলুত কিনিছিলোঁ সেই ভেলুটো বহুতো ডাউন হৈ গুচি গ'ল সেইকাৰণে মই মাৰ্কেটে আকৌ আপোনাৰ পুল বেক লোৱালে মই বাট চাই থাকিলোঁ সেইকাৰণে মোৰ গোটেই 1800 টকা লছ হ'ল সেইটো পজিশ্যনত আৰু মিড কেপ নিফটিত আৰু এটা পজিশ্যন লৈছিলোঁ সেইটোত আপোনাৰ এটা লট লৈছিলোঁ সেইটোত 41 টকা লছ হৈছে দেখা পাইছে টোটেল মোৰ অভাৰঅল পজিশ্যন চাব গ'লে আপোনালোকে 133 টকা দেখা পাইছে ইয়াতে আৰু যিটো মোৰ প্ৰফিট 1200 টকা আৰু 504 টকা এইটো আজি ৰাতি 11টা বজাত মোৰ গ্ৰ' একাউণ্টত ছেটেল হ'ব টোটেল 1700 টকা নমস্কাৰ বন্ধুসকল মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ আৰু মই ক'ব গ'লে এজন ব্যৱসায়ী সৰু ব্যৱসায়ী মোৰ এখন সৰু সুৰা দোকান আছে সেই দোকানতে বহি মই মোৰ লেপটপত শ্বেয়াৰ মাৰ্কেটৰ কিছুমান কাম কৰোঁ মই সেইবিলাক মই মোৰ এই চেনেলটোত আজিৰ পৰা কেনেদৰে কাম কৰোঁ সেইবিলাক এই চেনেলটোত আজিৰ পৰা এটা সৰু ভিডিঅ' হিচাপে আপোনালোকৰ আগত দিম বুলি ভাবিছোঁ আৰু সকলোৱে চেনেলটো ছাপোৰ্ট কৰিব পোনপ্ৰথমে আজি দোকানলৈ আহি মই সম্বৰ্ধনা পত্ৰ এখন DTP কৰিলোঁ DTP কৰি পেলাই এখন ধুনীয়াকৈ বনাই পেলি কাষ্টমাৰক ইয়াৰ মাষ্টাৰ কপিটো দিলোঁ বাইণ্ডিং কৰি পেলি তাৰপিছতে মই 12টামান বজাত মই আজি কিয়নো নিফটি মিড কেপত আপোনাৰ এক্সপায়াৰি আছিলে আজি সোমবাৰ হয় সেই হিচাপত মই নিফটি মিড কেপত পজিশ্যন বনাইছিলোঁ আজি মই কল চাইডে পজিশ্যন বনাইছিলোঁ মই আপোনাৰ 11টামান বজাত মই কল চাইডে পজিশ্যন লৈছিলোঁ কেপিটেল মই 1300 টকামান ইউজ কৰিছিলোঁ সেই 1300 টকাৰ আৰু পজিশ্যনটো আজি মোৰ প্ৰফিট 1200 টকা প্ৰফিট হয় মই আপোনালোকক পজিশ্যনটো মই দেখাম মোৰ একাউণ্ট অ'পেন কৰি ল'ব দিয়ক ইউটিউবত ভিডিঅ' বনাই পোৱা নাই সেইকাৰণে ইমান ভালদৰে কথা ক'ব নাজানিম সেইকাৰণে আপোনালোকে কোনেও নাহাঁহে যাতে আৰু এতিয়া মই গ্ৰ'থ ট্ৰেডিং কৰোঁ আৰু চাৰ্টবিলাক মই চাওঁ ধনত যিহেতু চাৰ্টবিলাক চাবলৈ ভাল গ্ৰ'থ মই দেখাইছোঁ আপোনালোকৰ ডাছবৰ্ডত কি কৰিলোঁ আজিৰ দিনটোত
এইকেইটা আছিলে মোৰ পজিশ্যন FN পজিশ্যন মই পোনপ্ৰথমে আপোনালোকৰ মিড কেপ নিফটিত লৈছিলোঁ এই পজিশ্যনটো লৈছিলোঁ মই 10,900 কল অপশ্যনটো আজি 8 এপ্ৰিল আজি এক্সপাইৰী আছিলে আৰু সেইটো মই তাৰ ডিটেইলছটো দেখাই দিছোঁ আপোনালোকক ডিটেইলছটো ক'তে শ্ব' কৰিব ইয়াতে গৈ ইয়াতে ডিটেইলছ শ্ব' কৰিব এইটো চাওক আপোনালোকে ডিটেইলছ মই বাই কৰিছিলোঁ আপোনালোকৰ এটা লট বাই কৰিছিলোঁ এটা লটত যিহেতু 75টা কোৱাণ্টিটি থাকে মই বাই কৰা প্ৰাইচটো হৈছে 17.95 17.95ত মই বাই কৰিছিলোঁ